অংগনবাড়ী কেন্দ্ৰত উত্তপ্ত পৰিস্থিতি পলহাজুৰি গাঁৱৰ 165 নং অংগনবাড়ী চেণ্টাৰটোত কমিটি গঠনক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় জানিব পৰা মতে চাহাদুল ইছলামক সৰ্বসন্মতিক্ৰমে 165 নং অংগনবাড়ীত পঢ়ি থকা ছাত্ৰ-ছাত্ৰীৰ অভিভাৱকসকলে 26/9/2022 তাৰিখে কমিটি গঠন কৰি চাহাদুল ইছলামক সভাপতি হিচাপে নিৰ্বাচিত কৰে পলাজুৰি 2 নং অংগনবাড়ী 165 নং চেণ্টাৰত 26/22 প্ৰেচিডেণ্ট ৰাইজে মোক বনাইছিলে আজি 13 তাৰিখ মাষ্টাৰ 2022 আজিও মিটিং হৈছে মিটিং হৈ কেইজনমান দুষ্কাৰীয়ে মতলবী বেলেগ এজন মানুহক প্ৰেচিডেণ্ট সমৰ্থন কৰিছে কিন্তু ৰাইজে কোনো পৰ্যায়ে এইটো মানি নলয় ৰাইজে চাহাদুলক বনাব বিচাৰিছে আপোনাক নিজকে নেকি হয় মই নিজেই চাহাদুল আপুনি নিজে ইচ্ছাকৃতভাৱে থিয় হৈছিলে নে ৰাইজে কমিটি গঠন হোৱাৰ পিছত উক্ত চেণ্টাৰৰ কৰ্মী মমিনা বেগমৰ আহ্বানত আকৌ 13/10/2022 তাৰিখে বৰচলা গাঁও পঞ্চায়তৰ সমূহীয়া ভৱনত ৰাইজে নিৰ্বাচিত কৰা সভাপতি চাহাদুল ইছলামৰ পৰিৱৰ্তে 3 নং ৱাৰ্ড মেম্বাৰ নাজিমুদ্দিন আহমেদ সভাপতি হিচাপে বাছনি কৰি দিয়ে কৰ্মীয়ে বাছনি কৰা সভাপতি নাজিমুদ্দিনৰ উক্ত কেন্দ্ৰত নাই কোনো ছাত্ৰ-ছাত্ৰী আনকি উক্ত কেন্দ্ৰৰ কোনো অধীনস্থ ব্যক্তিও নহয় এটা প্ৰশ্ন হ'ল ৰাইজে নিৰ্বাচিত কৰা সভাপতি কৰ্মীয়ে গ্ৰহণ নকৰি উক্ত কেন্দ্ৰত ছাত্ৰ-ছাত্ৰী নথকা ও উক্ত কেন্দ্ৰৰ অধীনস্থ নথকা ব্যক্তি এজনক কেনেকৈ সভাপতি হিচাপে বাছনি কৰে কিন্তু কিয় ইয়াৰ আঁৰত কি ৰহস্য থাকিব পাৰে বিভাগীয় কৰ্তৃপক্ষই ইয়াৰ কি বিহিত ব্যৱস্থা গ্ৰহণ কৰিব পৰৱৰ্তী সময়তহে সেয়া লক্ষণীয় হ'ব আমাক ৰাইজক মাতি পেলাই এতিয়া কিহতে নিজে প্ৰেচিডেণ্ট বনাইছে মেম্বাৰ বনাইছে আমাৰ ৰাইজে সাপোৰ্ট কৰিছোঁ চাহাদুলক আমাৰ যাতে চাহাদুল লাগে হ্যাঁ আমাৰ সম্পূৰ্ণ ৰাইজ আছে ৰাইজে কৈছে যে চাহাদুলক হ'ব লাগে সেইটো কিহতে মানা নাই কিহতে নিজে ব্যক্তিগতে 2-3জনে কিহতে কমিটি গ্ৰহণ কৰিছে নিউজ ডেস্ক ৰিপৰ্ট নিউজ 19+